everyone, welcome back to my channel Ruchi'slifestyle. Hi friends, আজি আহিছো আমি অকমান উলাই আহিছো দেওবাৰ যেহেতু আজি উলাই আহিছিলো আমি অকমান ফুৰিব বুলিও নকওঁ মানে আমাৰ ঘৰত বা গৈছিলে বাজনীৰ ঘৰ তেজপুৰতে হয় আমাৰ নিজৰে বা হয় তাইক থবলৈ আহিছিলো দেয়া হওঁতে অকমান মাৰ্কেটত আহিলো টাউনত অলপমান ফুৰিলো কাপোৰ কানি কিবা কিবি কিনিলো ঠাণ্ডা কাপোৰ আৰু এতিয়া অকমান আহিছো গণেশ ঘাটত তে আপোনালোকক মই অকমান ভিউজটো দেখাই আছো গণেশ ঘাটৰ Every single day I'm gonna make something great. That's my way. Every single day I'm gonna make something great. That's my way. AI খন গণেশ ঘাট হয় আৰু এইখিনি ঢেৰ মানুহ বহি আছে আজি অলপ মানুহখিনি কম হয় কিন্তু অইন দিনা বহুত বেছি মানুহ থাকে আৰু এয়া শ্ৰীদি মই নামিছো আৰু এইখন হল ব্ৰহ্মপুত্ৰ নদী আৰু এইখন যে মই অলপমান জুম কৰি দিছো এইখন ব্ৰিজখন ভুমুৰাগুৰি ব্ৰিজখন হয় পানী অকমান কমিছেহে এতিয়া ব্ৰিজখন আৰু অকমান বেছিকে জুম কৰি দেখাই দিছো এইখন ভুমুৰাগুৰি ব্ৰিজখন হয় যোনফালেদি আমি গুৱাহাটী নগাঁও যাব পাৰো আৰু পানী চাওক আৰু এয়া কিনাৰতে ফুচকালা এইবোৰ আছে আৰু মোৰ লৰাই এয়া ফুচকা খাব ধৰিছে এইজনী হল আমাৰ বাইদেউ মোৰ হাজবেণ্ডৰ বাইদেউ হয় এয়া চাওকচোন কি কৰি আছে আমাৰ লগত পুৰা ফ্ৰেণ্ডৰ নিচিনাই কথা পাতে আৰু এয়া এইজন হল বাইদেউৰ ল'ৰা আৰু এয়া কিনাৰতে শনি মন্দিৰ আছে আৰু এইখন চাওক জুলনাখন এইখনত কোনোবাই যদি ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী এৰি থৈ যায় তাতে তেনেকৈ থব দিছে দেখি মোৰ বেয়া লাগিল কিন্তু মন্দিৰ এতে বহিবলগীয়া জাগা এখানে ঠাইত বহিবও পাৰে আৰু এয়া হ'ল নদীৰ ওচৰতে মন্দিৰ গণেশ মন্দিৰ আৰু আমাৰ তেনেকুৱা একো প্ল্যানিং নাছিলে গণেশ ঘাটলৈ যোৱা শ্বপিং কমপ্লেক্সত গৈছিলো কাপোৰ চাপোৰ কিনিবলৈ ঠাণ্ডাৰ বজাৰ আৰু অকমান এখিনিত আহিলো কিন্তু মই ভাত খাই লৈছিলো সেই কাৰণে মন্দিৰত সেৱা নকৰিলো চাকি বন্তি নজলালো কিন্তু আপোনালোকক দেখাবৰ কাৰণে অকমান সময় মই ভিতৰত সোমাইছো এনেকে আৰু এয়া চাওক এজন মানুহে সেৱা কৰি আছে আৰু চাওক ইমান ডাঙৰ পাথৰ গণেশ ভগৱান আৰু সেই পণ্ডিতজীজন আৰু মই এনেকৈ ওলালো দেখাই যিহেতু ভাত খাই লৈছিলো আৰু ভাত খাই সেৱা কৰি ভাল নালাগে খিনি ঠাইতো চাকি জ্বলাব পাৰে বিজলকে ঢালি দিছে যে মজা লাগে জ্বলা একদম জ্বলা পিকনিক খাব আহিলে ন আলু দিছে কি কৰিম অলপমান আগত গ'লে অগ্নিগড়ে পাম বলক মেণ্টেল হস্পিটেল অগ্নিগড়
এইটো আমাৰ জেল অগ্নিগড় কি মেণ্টেল হস্পিটেল When I'm up through the night, I can't turn down the noise. Tear all the worries out of my mind about who I'm supposed to be. I start to believe I can't get it right. এয়া আমি ফুৰি গৈ আছোঁ আৰু এতিয়া অলপমান ইয়াতেও আহিছোঁ এইখন হ'ল অগ্নিগড় জানে চাগে আমাৰ তেজপুৰ থকা মানুহবোৰে চবেই জানে তেজপুৰ কি বাহিৰৰ মানুহবোৰে জানে এতিয়া এতিয়া অলপ উঠি আহিছোঁ এইটো অলপমান আপ হয় এয়া চাওক অলপ মেইন ফ্ল'ৰৰ পৰা অলপ আপ হয় আৰু ইয়াতে আছে এইবোৰৰ দোকান আৰু আমাৰ ৰিয়ানে লগাইছে ইয়াতে হাল্লা হা আমি ওলাই পেলাই গৈ আছিলোঁ এখন হোটেলত খাবলৈ এনেকৈ ফোন আহিলে যে এজন দাদা এজনৰ মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ মাকৰ কিবা এটা প্ৰব্লেম হৈছে ব্লাড ডোনেট কৰিবৰ কাৰণে মাতিছিলে এয়া আহিলোঁ ইয়াতে চিভিলত ৰৈ আছোঁ মোৰ হাজবেণ্ড গৈছে ভিতৰত নিজৰ ফ্ৰেণ্ডৰ মাকক ব্লাড ডোনেট দিব নিজৰ ফ্ৰেণ্ড বুলি নহয় মোৰো সৰুৰ পৰাই চিনাকি তেওঁলোকৰ ঘৰখন তেনেকুৱা একো বিশেষ চিৰিয়াছ নহয় কিবা বিপি হাই হৈছিলে বোলে নাকৰ পৰা তেজ গৈছিলে বোলে সেইকাৰণে ব্লাড দিছে কিন্তু মই এক্সেক্টলি গম নাপাওঁ কি হৈছিলে কেছটো সেইকাৰণে আপোনালোকক ক'বও নোৱাৰিম মোৰ হাজবেণ্ড গৈছে ব্লাড ডোনেট কৰিবলৈ অলপ পিছত লগ পাই আছোঁ এখন হোটেলত আমি খালোঁ ভাত বহুত টেষ্টি হয় আৰু বহুত কম খৰচতে আমি 4জন মানুহ নিৰামিষ ভাত আৰু লগতে মাংস ল'লোঁ 2 প্লেট আমাৰ 360 টকা ল'লে যদি এনেকুৱা হোটেল বিচাৰিছে আহিব পাৰে ইয়াতে খাবলৈ পালোঁ ইয়াতে বাইদেউৰ ঘৰত এয়া বাইদেউক থ'ব আহিছিলোঁ বাইদেউৰ ল'ৰাটোক এট লাষ্ট আহি পালোঁ আৰু এইখন হ'ল তেওঁলোকৰ ঘৰ এইখন হ'ল বাইদেউৰ ঘৰ আৰু এই ছাইডৰ পিনে RCC উঠাই আছে আৰু এওঁলোকৰ ঘৰত ফুলো বহুত আছিলে আগতে কিছুমান বেয়া হৈ গ'ল আৰু মই যিখিনি আছে সেইখিনি দেখাই দি আছোঁ ফুলখিনি When I'm up through the night, I can't turn down the noise. Tear all the worries out of my ভাত ৰান্ধি আছোঁ আৰু আজি ইয়াতে বাইদেউৰ ঘৰত আমি দুজনে ভাত ৰান্ধি আছোঁ আৰু এওঁ গৈছিলে এয়া হ'ল মই বনাইছোঁ এইখিনি হ'ল নহয় আৰু আছে আৰু বনাই আছোঁ এয়া মই ফ্ৰাই কৰোঁতে বেচন ইউজ কৰিছিলোঁ অলপ কৰি দিছোঁ আজি মানে বাইদেৱে নোৱাৰে কৰিব গতিকে মই কৰি দিছোঁ সেইকাৰণে ৰাতিপুৱাই যাব লাগিব স্কুলত যিহেতু স্কুলখন আছে ৰাতিপুৱাই 9:30 যাই পাব লাগিব আৰু লগতে এয়া আছে এইখিনি বিনছ আলুৰ চব্জি
তেতিয়াহ'লে মই মাংসখিনি বনাই লওঁ আৰু পিছত লগ পাই আছোঁ ফাইনেল লুক দেখাবৰ কাৰণে মাংসৰ Mama told me before you leave, if there's only one thing you remember from me, child, when you're out on your own. এতিয়া হৈছে ৰাতিপুৱাৰ 6টা 20 আৰু আমি ওলাইছোঁ তেজপুৰৰ পৰা আমাৰ নিজৰ ঘৰলৈ ডাইৰেক্ট উঠি আহিছোঁ আৰু আমাৰ এই টিকলাটো টোপনিতে উঠাই লৈ আহিছোঁ আৰু এইপিনে মোৰ ড্ৰাইভাৰে চলাই আছে কাৰ Dancing on the moon. Dancing on the moon. আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম যিহেতু আজি এতিয়া দৌৰাদৌৰিকৈ ৰাতিপুৱাই ওলাইছোঁ কালি থকা হ'ল তাতে বাইদেউৰ ঘৰতে এতিয়া ওলাইছোঁ আৰু এতিয়া মই বাহিৰে বাহিৰে মানে ঘৰত সোমাম ঘৰত অলপ চলপ কাম বন কৰি আকৌ স্কুল যাব লাগিব সেইকাৰণে একেবাৰে ৰাতিপুৱাতে ওলালোঁ তেন্তে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম তেতিয়াহ'লে ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্টটো কৰিব তেন্তে বাই বাই Child, when you're out on your own, a million